বাট চাই আছিলে ৰাস্তাৰ কাৰণে আৰু সেই প্ৰায় 1200 মিটাৰ 1 কিলোমিটাৰ আৰু 200 মিটাৰ ৰাস্তাৰ আধাৰশিলা স্থাপন কৰা হ'ল আৰু গুৰমু অতিকৈ পুৰণি গাঁও গুৰমু আৰু এই যেটো আমি বৰত মাৰেগাঁও বুলি কয় সেইটো বহুত পুৰণি গাঁও আগতে বানপানীৰ কাৰণে এই গাঁওবিলাকে বহুত কষ্ট পাইছিলে কিন্তু মাথৰি হৈ যোৱাৰ পিছত এতিয়া বানপানীৰ পৰা অলপ হলিও সকা পাইছে কিন্তু আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৰাস্তাৰ পৰা লৈ পেলাই বিভিন্ন আন্তঃগাঁথনি দৰকাৰ হৈ আছিলে আমি আজি ৰাস্তাখন নিৰ্মাণ কৰিলোঁ আৰু লগতে গুৰমু হাইস্কুলৰ কাৰণে গুৰমু হাইস্কুলখন হায়াৰ ছেকেণ্ডাৰী কৰাৰ কাৰণে তেখেতসকলে আবেদন কৰিছে মই অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিম কিন্তু গুৰমু হাইস্কুলখন অতি পুৰণি হাইস্কুল তাত ক্লাছ কৰাৰ অসুবিধা হৈছে হাইস্কুলত 50 লাখ টকা দিয়া হ'ব যাতে ভালকে বনাই ল'ব পাৰে ইয়াত এটা পুখুৰী আছে পুৰণি পুখুৰী এই পুখুৰীখন মানে আগৰ নিচিনা অৱস্থাত নাই গতিকে ইয়াত বালি পুতিছে কিবা হৈছে এইবিলাক সব ঠিক কৰাৰ কাৰণে মই ফিচাৰী ডিপাৰ্টমেণ্টক দায়িত্ব দিম যাতে গুৰমুৰ পুখুৰীটো ভালকে কৰি ৰাখিব পাৰে তেতিয়া এই এৰিয়াত ওয়াটাৰ যেটো ৰিজাৰ্ভেশন কৰা বা ওয়াটাৰ ষ্ট'ৰ কৰাৰ কাৰণে এটো ভাল হ'ব আৰু লগতে মাছ পুহিব পাৰে কমাৰ্চিয়েলি ইউজ কৰিব পাৰে বিভিন্ন ক্ষেত্ৰৰ কাৰণে গুৰমুৰ মানে এটো পুখুৰীটো আমি ৰিভাইভ কৰিম লগতে আমাৰ গুৰমু যেটো বাথৌ মন্দিৰ তেখেতসকলে ফাণ্ডৰ দৰকাৰ আছে বহুত দিনৰ পৰা কৈ আছিলে মই তাতো 2 লাখ টকা দিম বুলি কৈছো আৰু ৰাইজক যাতে সকলো মিলি জুলি ভালকে থাকে আমি আজি শান্তিৰ বিটিয়াৰ এটা গৰিব পাৰিছো সকলোৰে সহযোগত গতিকে এই শান্তিৰ বিটিয়াৰটো কোনো কাৰণত যাতে বিনষ্ট নহয় এই কাৰণে শান্তিটো ধৰি ৰাখাৰ কাৰণে আমাৰ সম্প্ৰীতি মিলাপ্ৰীতি যেটো পৰিবেশ আহিছে এটো সাস্টেইন কৰাৰ কাৰণে সবে আগবাঢ়ি আহিব লাগিব আগত এলপি স্কুল এখন হাগ্ৰামা মহিলাৰ দিনত এলপি স্কুল মেৰামতিৰ কাৰণে 10 লাখ টকা 15 লাখ টকা 20 লাখ টকা খৰচ কৰিছিল আমাৰ সময়ত আমি 1700 স্কুল মেৰামতি কৰিলো 50,000ৰ পৰা আৰম্ভ কৰিছো গতিকে মই এই ক্ষেত্ৰত মানে মই চ্যালেঞ্জ দিব পাৰো তেখেতসকলে আহক কোনখন স্কুলখন তেখেতসকলে মেৰামতি কৰিছিলে 17 বছৰ শিক্ষা অনুষ্ঠানৰ ফালে তেখেতসকলে সুৱাই নাছিলে এতিয়া আমি 4টা বছৰ কমপ্লিট হৈ গল বা 1700 স্কুল আমি ঠিক কৰিলো গতিকে তেখেতসকলৰ কথাটো তেনেকুৱাই বিৰোধীৰ নামত বিৰোধী কিন্তু তেখেতসকলৰ আসল কথাটো হৈছে মিছন আৰু ভিজন নাছিলে কোনো আঁচনি নাছিলে ৰাইজৰ কাৰণে আজি আমাৰ 35টা আঁচনি আছে বিটিআৰত সকলো মহিলাৰ কাৰণে শিশুৰ কাৰণে যিসকল আমাৰ দিব্যাংগ ভাই বন্ধুসকল আছে কি বিশেষভাৱে সক্ষম এই সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে আছে খেতিয়কৰ কাৰণে মহিলাৰ কাৰণে গতিকে আজি এই পৰিবেশটো দেখা পাই ফলাই তেখেতসকলে শংকিত হৈছে আৰু মোক ব্যক্তিগত আক্ৰমণ কৰি ৰাজনীতিটো বেলেগ ধৰণে লৈ যাব বিচাৰিছে কিন্তু মোকটো আৰু ব্যক্তিগত আক্ৰমণ কৰি বা তেনেকা কথাবিলাক একো লাভ নাই কাৰণ মই বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণৰ কাৰণে কাম কৰিছো মোৰ ব্যক্তিগত স্বাৰ্থত নহয় লৈ পেলাই অসম চৰকাৰৰ লগত সঘনে আলোচনা হৈ আছে মই আশা কৰিছো যে এই বাজেট সেশনৰ আগে পিছে বা ইয়াৰ পিছত আমি ভাল খবৰ পাম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাক কথা দিছে যে এই বিদ্যালয়খিনিৰ ভিতৰত যিখিনিয়ে মানে নিট বেস হয় আৰু আইনগতভাৱে যিখিনি আমি প্ৰভিন্সিয়েলাইজ কৰিব পাৰো এইখিনি কৰাৰ কাৰণে তেখেতে পক্ষপাতি এই কাৰণে আমিও আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি চাই আছো কোনটো বিদ্যালয়টো ৰাইট টু এডুকেশ্যন এক্টৰ আন্ডাৰত পৰে আৰু নপৰে আৰু ম্যাক্সিমাম কিমান ৰিলেক্স কৰিব পাৰে এই কথাবিলাক চালি জাৰি চাই আছো